যিদিনাৰ পৰা তোমাৰ আপোনজনে তোমাৰ ওপৰত খং অভিমান কৰা বাদ দিব, সেইদিনাই বুজিবা যে তুমি তেওঁক হেৰুৱাই পেলাইছা। হেৰুৱাৰ পাছতহে অনুভৱ হয় কিমান মূল্যৱান আছিল সময়, মানুহ আৰু সম্পৰ্ক। জীৱনত কিছুমান প্ৰশ্ন থাকে যাৰ উত্তৰ কেতিয়াও পোৱা নাযায়। কিছুমান ভুল থাকে যিবোৰ কেতিয়াও শুধৰাব নোৱাৰি, আৰু কিছুমান দুখ কষ্ট থাকে যিবোৰ কাকো ক'ব নোৱাৰি। অপেক্ষা হৈছে এনে এটা শব্দ যাৰ সৈতে জড়িত হৈ থাকে মানুহৰ বহু মূল্যৱান অনুভূতি আৰু কষ্টদায়ক মুহূৰ্ত। কাঁচ ভাঙিলে শব্দ হয়, কিন্তু মন ভাঙিলে কোনো শব্দ নহয়। প্ৰেম শব্দটো বহুত সৰু, কিন্তু সেই সৰু শব্দটোৱে এজন মানুহক শেষ কৰি দিয়াৰ ক্ষমতা ৰাখে। তুমি যিমানেই চেষ্টা নকৰা কিয়, কিছুমান মানুহ, কিছুমান স্মৃতি ইচ্ছা কৰিও কোনোদিন পাহৰিব পৰা নাযায়। কান্দি থকা দুচকুৱে কেতিয়াও মিছাকৈ নকয়। চকু পানী তেতিয়াই ওলায় যেতিয়া কোনো আপোন মানুহে দুখ দিয়ে। চকুৱে কান্দিলে সকলোৱে দেখে, কিন্তু মনে কান্দিলে কোনেও নেদেখে। সকলো আঘাত শৰীৰত নালাগে, কিছুমান আঘাত মনৰ ভিতৰতো লাগে। সম্পৰ্কবোৰ কাঁচৰ দৰে, এবাৰ ভাঙি যোৱাৰ পাছত যিমানেই যি নকৰা কিয় আকৌ যোৰা লগাব নোৱাৰি। যিমানেই মন প্ৰাণ দি ভাল নোপোৱা কিয়, যাৰ এৰি যোৱাৰ অভ্যাস আছে তেওঁ এদিন নহয় এদিন এৰি যাবই। যিজনে তোমাক বুজিয়ে নাপায় তাৰ ওচৰত নিজকে বাৰে বাৰে প্ৰকাশ নকৰিবা, কাৰণ সি তোমাক কেতিয়াও নুবুজে। বিনিময়ত তুমি বহুত কষ্ট পাবা। কষ্ট তেতিয়াই হয় যেতিয়া আমি কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰোঁ আৰু তেওঁ আমাক সঁচাকৈ অন্ধ বুলি প্ৰমাণ কৰি দিয়ে। কোনো কাৰণ নহয়, সকলোৱে প্ৰয়োজনত আহে আৰু প্ৰয়োজন শেষ হ'লে গুচি যায়। সকলো সঁচা প্ৰেমৰ পৰিণতি বিবাহ নহয়। কিছুমানৰ বাবে গোটেই ৰাতিটো হিয়া ভঙা উচুপনি, আৰু কাৰোবাৰ বাবে শান্তিৰ টোপনি। আগতে বহুত কথা পাতিছিলোঁ, এতিয়া মনে মনে থাকি ভাল পাওঁ। আগতে সকলোৰে লগত থাকি ভাল পাইছিলোঁ, এতিয়া অকলে থাকিয়ে ভাল লাগে। আগতে হাঁহি ধেমালি ভাল পাইছিলোঁ, এতিয়া হহাৰ আগতে দুবাৰ ভাবি চাওঁ, কাৰণ সময়ৰ লগে লগে জীৱনটো সলনি হৈছে।